নমস্কাৰ, মই অলিম্পিকা বৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। জীৱনত নোৱাৰা কাম একোৱে নাই। যদি আপোনালোকে চেষ্টা কৰে তেতিয়াহ'লে আপোনালোকে ব্যায়ামসমূহো বহু সুচাৰুৰূপে কৰিব পাৰিব। এতিয়া মই কৰিছোঁ চক্ৰাসন। চক্ৰাসনত আচলতে গাৰ কাষলৈ মই যেনেধৰণে দিছোঁ, ভৰিটো আনি গাটো কান্ধৰ কাষত হাতটো দি উঠাই দিলেই হ'ল। একেবাৰে সহজ, আপোনালোকে কৰিবলৈ চেষ্টা কৰিব এনেধৰণে। আৰু এই ব্যায়ামৰ জৰিয়তে আমি বদহজম হোৱা, গাৰ বিষ, পিঠিৰ বিষ বা আৰিকোজা হোৱাৰ সমস্যা, বহু ধৰণৰ সমস্যা আমি এই ব্যায়ামৰ জৰিয়তে দূৰ কৰিব পাৰোঁ। আৰু যদি আমি চাওঁ চক্ৰাসনৰ আন এটা পদ্ধতি, আমি থিয় হৈও এনেধৰণে চক্ৰাসন কৰিব পাৰোঁ। ডাইৰেক্ট আমি বডিটো এনেধৰণে বেণ্ড কৰি আমি হাতখন পিছলৈ দি এনেধৰণে আমি কৰিব পাৰোঁ। আৰু আচলতে আমি যদি থিয় হৈ এনেধৰণে ডাইৰেক্ট কৰোঁ তেতিয়াহে আচলতে বেছি ভাল শৰীৰৰ কাৰণে। বাৰু যিয়ে নহওক, নমস্কাৰ। আকৌ